আৰ্ট চেনেল গুলুক্স ব্লগ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক মই শিকাম ফটো ওপৰত কেনেকৈ লিখে। তাকে চাওক, আহি আপোনালোকে যাব প্লে ষ্ট'ৰ। প্লে ষ্ট'ৰত যোৱাৰ পিছত আপোনালোকে সেই বুলি মাৰিব, ফন্টো বুলি মাৰিব। ফন্টো, এইটোৱে ফন্টো টেক্সট অন ফটোজ। আপোনালোকে আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টল হৈ ল'ব দিব আপোনালোকে। এই ইনষ্টলিং হৈ আছে, অলপ ৰ'ব। গাইজ ইনষ্টল হৈ গ'ল, এয়া অ'পেন কৰিছোঁ। চাওক কেনেকৈ লিখিব লাগে মই দেখুৱাই দিম আপোনালোকক। এনেকৈ বগা হৈ আহিব। তাৰপিছত আপোনালোকে এইটো দেখিছে ফটোজ, তাত ক্লিক কৰিব। ইমেজত আহিব। ইমেজত আছে, আপুনি য'তে নহওক ত'তে লিখিব পাৰে ফটো। মই ইয়াত লিখিম। পেন আপোনালোকে চাওক, এইটো এডিট লিখিছে, এইটো পেঞ্চিল লৈ তাত ক্লিক কৰিব। তাৰপিছত আপুনি যি লিখে লিখিব পাৰিব। মই লিখিম, অসমীয়াতে লিখিম। চাওক, আহক আপোনালোকক বিহু দেখুৱাওঁ। এইটো লিখিব পাৰে, আপুনি যিকোনো লিখিব পাৰে।